হেল্ল' এভৰিৱান, আজি মই নাৰিকলৰ বৰফি ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই নাৰিকল এটা লৈছোঁ। নাৰিকলৰ কলা বাকলিখিনি এতিয়া গুচাই ল'ম। এয়া গোটেইখিনি বাকলি গুচাই ল'লোঁ। এতিয়া নাৰিকলখিনি সৰু সৰুকৈ কাটি ল'ম। এতিয়া কাটি লোৱা নাৰিকলখিনি মিক্সিত দি গ্ৰাইণ্ড কৰি ল'ম। নাৰিকলখিনি গ্ৰাইণ্ড হৈ গ'ল। এয়া গোটেইখিনি নাৰিকল হৈ গ'ল। এতিয়া মই কেৰাহী এটাত অকণমান ৰিফাইন দিছোঁ। এতিয়া ইয়াতে চুকি লোৱা নাৰিকলখিনি দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনি ভাজি হৈ গ'ল। এতিয়া নাৰিকলখিনি নমাই থ'ম। এতিয়া কেৰাহীটোত এগিলাচ গাখীৰ দি দিছোঁ। কেমেৰাটো অফ হৈ গ'ল কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া আধা কাপ চেনি দিছোঁ। এতিয়া ইয়াতে আধা কাপ পাউডাৰ গাখীৰ দি দিছোঁ। আপোনালোকে ক্ৰীমো দিব পাৰে। এইখিনি অকণমান ডাঠ হৈ আহিছে। এতিয়া ইয়াতে ভাজি লোৱা নাৰিকলখিনি দি দিম। অলপ অলপকৈ দি দিম নাৰিকলখিনি। এইখিনি ডাঠ হোৱালৈকে লৰাই থাকিম। এইখিনি ডাঠ হৈ গ'ল। এতিয়া এইখিনি নমাই ল'ম। এখন ষ্টীলৰ প্লেট লৈছোঁ, কাগজ এখন পাৰি লৈছোঁ। ইয়াতে বৰফিৰ মিশ্ৰণখিনি দি দিছোঁ। এইখিনি সমান হৈ গ'ল। এতিয়া ওপৰতে কেইটামান পিস্তা দি দিছোঁ। এতিয়া এঘণ্টাৰ কাৰণে থৈ দিম। ফ্ৰিজতো থ'ব পাৰে। এঘণ্টা হৈ গ'ল। এতিয়া মই অকণমান গল্ডেন পেপাৰ লৈছোঁ, এটা ছাইডত লগাই দিছোঁ। এতিয়া মই বৰফিকেইটা কাটি ল'ম। এয়া বৰফিকেইটা কাটি ল'লোঁ। এয়া আমাৰ নাৰিকলৰ বৰফি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।